ইউপিপিএলৰ মেক্সিমাম 10 to 20% নিজাববীয়াকৈ ভোট আছে, 80% বেলেগৰ পৰা ডাইৰেক্ট আহিছে। ইয়াত কোনো ডাউট নাই, এইটো অলপ বেলেগ এংগলৰ পৰা আহিছে এই ভোটটো। আৰু চাই থাকক, নিশ্চিত থাকক, BTCটো মই কেনেকৈ আনি দিম, ময়ো যাদু কৰি। কিন্তু ইউপিপিএলৰ যিটো ভোট আমাৰ তুলনাত 10 to 20% সিহঁতে নিজৰ ভোটটো পাইছে, ইয়াতকৈ বেছি নহয়। 80%টো ডাইৰেক্ট বেলেগৰ পৰা জাপাই দিছে। এই 80% ভোটটো কেনেকৈ হৈছে, আমাৰ লগতো বহুত আলোচনা কৰিছিল। হাৰিছে বুলি আমাৰ কৰ্মীসকলে একো তাতে নাৰ্ভাছ নহয়। পাব্লিকে আমাক যথেষ্ট ভোট দিছে। আপোনালোকে যেনেকৈ কষ্ট কৰিছিল এইখিনি ভোটটো আমি পাইছেতো। যেনেকুৱা কষ্ট কৰিছে আপোনালোকে, যেনেকৈ হোৱাটো বিচাৰিছে সেইখিনি ভোটটো আমি পাইছোঁ, যথেষ্ট পাইছোঁ। 4 লাখ ভোটটো ইমান সহজ নহয়। ইউপিপিএলে কেনেকৈ চৰকাৰ বনাব পাৰে, নিজাববীয়া বোমা ফুটাই গাহৰি মাংস খাৱা দেখিছে ক'ৰবাত? ইহঁতে কিয় চুপচাপ, জিকাৰ পিছতো কিয় চুপচাপ? ইয়াত কাৰণ আছে। এইবিলাক কথাটো বুজি লওঁ, বুজি লওঁ, এইবিলাক কথা ৰহস্য আছে। মুঠতে চিন্তা নাই, BTCটো আমি আপোনালোকৰ আনি আছোঁ। BTC আমাৰ চৰকাৰটো মই কেনেকৈ আনিম, আপোনালোকে ঠিক ঠাক থাকক, মই আনি পেলাই দি দিম। 100% BTC মই আনি দিম, কোনো নিশ্চিত থাকক। এই ৰিজাল্টত কিয়টো চবে পালে যে আমি 50,000তকৈ বেছি 50,000ত আমি হাৰিছোঁ, 51,000 যেনক হাৰিছে বুলি আমাৰ কৰ্মীসকলে একো তাতে নাৰ্ভাছ নহয়। এই কথাটো মই আপোনালোকক ওচৰত ক'বলৈ আহিছোঁ। যদিও আমি হাৰিছোঁ, আমাৰ ভোট যিটো পাৰ্চেণ্টেজ খুব ভাল। আমি ইমান আপোনালোকে যেনেকুৱা কষ্ট কৰিলে এই কষ্ট কৰাৰ ভোটটো আমি পাইছোঁ। আমাৰ দলৰ প্ৰাইমাৰী লেভেলত হওক, ব্লক লেভেলত হওক, ডিষ্ট্ৰিক্ট লেভেলত হওক বা চেণ্ট্ৰেল লেভেলত হওক, যেনেকুৱা কষ্ট কৰিছে আপোনালোকে, যেনেকৈ হোৱাটো বিচাৰিছে সেইখিনি ভোটটো আমি পাইছোঁ, যথেষ্ট পাইছোঁ। 4 লাখ ভোটটো ইমান সহজ নহয়। কিন্তু ইউপিপিএলৰ যিটো ভোট, ইউপিপিএলেতো আমাৰ তুলনাত 10 to 20% সিহঁতে নিজৰ ভোটটো পাইছে, ইয়াতকৈ বেছি নহয়। ইউপিপিএলে নিজাববীয়া যিটো ভোট, সেইটো 10 to 20%, ইয়াৰ ওপৰত যাব নোৱাৰে। 80%টো ডাইৰেক্ট বেলেগৰ পৰা জাপাই দিছে, ডাইৰেক্ট 80%। সেইকাৰণে আমি সিহঁতৰ লগত তুলনাত আমি জিকি আছোঁ, বিৰাট ভাল ভোটত আমি জিকিছোঁ। এই 80% ভোটটো কেনেকৈ হৈছে আপোনালোকে নিশ্চয় গম পায় কেনেকৈ হৈছে। তো আজিৰ দিনত আমি আমাৰ লগতো বহুত আলোচনা কৰিছিল, কিন্তু আমি বহুত মানে এপ্ৰচিংটো আহিছিল, কিন্তু মই দলৰ সিদ্ধান্তটো বাদ দি পেলাই মই এই কথাটো মই শ্বেয়াৰ কৰিব পৰা নাই। যিহেতু দলৰ সিদ্ধান্তটো হ'ল কোনো দলৰ লগত মিত্ৰতা নকৰি পেলাই আমি নিৰ্বাচন খেলোঁ। ইলেকশ্যনত ঠিক 2 দিনমান আগতে আমাৰ লগত মোৰ লগত পাৰ্চনেলি কিছুমান কথা এপ্ৰচিং আহিছিল। মই কিন্তু সেইবিলাক কথা মই শ্বেয়াৰ কৰা নাই আৰু কাকো মই জনাবও দিয়া নাই, জানিবও দিয়া নাই। জানক 80% ভোটটো ডাইৰেক্ট চাপি দিছে। ইউপিপিএল হিচাপে 10 to 20% সিহঁতৰ ভোটাৰটো, ইয়াতকৈ ওপৰত যাব নোৱাৰে। আৰু যিহেতু এইবাৰ BTC নিৰ্বাচনত
নিজাববীয়াকৈ যিটো খেলিব ইউপিপিএল হিচাপে নিজাববীয়াকৈ খেলিব, বিজেপি হিচাপে নিজাববীয়াকৈ যিটো খেলিব, সেই হিচাপত আমাৰ ভোটৰ যিটো পাৰ্চেণ্টেজ বিৰাট ভাল, বিৰাট ভাল। অকল বিজেপিৰ নহয়, বেলেগ এংগলত ভোটটো জাপি দিছে, সেইটো আপোনালোকে লাহেকৈ গ'লেও গম পাব। তো আমি হাৰিছোঁ বুলি আপোনালোকে মনত দুখ পাব নালাগে। মুঠতে আমি জিকিম, আহি আছে বিটিচি নিৰ্বাচন। ইয়াৰ কাৰণে ঠিক আমি চব আমাৰ কৰ্মীসকলৰ লগত আলোচনাত বহক, ৰাইজৰ লগত হাই হেল্ল' এই ৰিলেশ্যনটো ৰাখক। পাব্লিকে আমাক যথেষ্ট ভোট দিছে, আপোনালোকে যেনেকৈ কষ্ট কৰিছিলা এইখিনি ভোটটো আমি পাইছেতো। আপোনালোকে যিটো কষ্ট কৰিছে, যিটো কাম কৰিছে, ইয়াৰ ভোট আমি পাইছোঁ, নোপোৱা নহয়। কিন্তু মই কৈছে না, ইউপিপিএলৰ মেক্সিমাম 10 to 20% নিজাববীয়াকৈ ভোট আছে, 80% বেলেগৰ পৰা ডাইৰেক্ট আহিছে। ইয়াত কোনো ডাউট নাই, এইটো অলপ বেলেগ এংগলৰ পৰা আহিছে এই ভোটটো। মুঠতে চিন্তা নাই, বিটিচিটো আমি আপোনালোকৰ আনি আছোঁ। বিটিচি আমাৰ চৰকাৰটো মই কেনেকৈ আনিম, আপোনালোকে ঠিক ঠাক থাকক, মই আনি পেলাই জিকাই দিম বিটিচিটো। 100% বিটিচি মই আনি দিম। কোনো নিশ্চিন্ত থাকক, নিশ্চিন্ত থাকক, কোনো নাৰ্ভাছ হ'ব নালাগে। হয়, হাৰিছে যিটো মনত অলপ দুখ লাগে, চবেই ইমান কষ্ট কৰিছে, কিন্তু আপোনালোকে যিটো কষ্ট কৰিছে ইয়াৰ ভোটটো আমি পাইছোঁ। কিন্তু একদম 100% পাইছে। আপোনালোকে কষ্ট কৰা, কাম কৰাৰ ভোটটো ৰাইজে আমাক দিছে। ৰাইজ ঠিকে আছে, ঠিকে থাকিব, এইটো আচৰিত পাব লগা একো নাই। মুঠতে একদম কোনো হেৰফেৰ হ'ব নালাগে, ঠিকে থাকি থাকক, চাই থাকক, বিটিচিটো আমাৰ হাতত আহিব 9 মাৰ্চ। আপোনালোকে যিটো কষ্ট কৰিছে এই ভোটটো আমি পাইছোঁ, নোপোৱা নহয়, দিছে, ভোট দিছে ৰাইজে আমাক। ইমান সহজ নাই, 4 লাখ কিমান পাইছে আমি, 4 লাখ 42 ভোট পাইছোঁ আমি নিজাববীয়াকৈ। জানে ইমান সহজ নাই, এইটো পুৰা ভোট পাইছোঁ আমি। আপোনালোকে যেনেকুৱা ধৰণৰ কাম কৰিছে এই ভোটটো আমি পাইছোঁ, একদম পাইছে। 4 লাখ অকলে বিফে, কোনো দলৰ লগত মিত্ৰতা নাই, ইমান সহজ। আৰু চাই থাকক, নিশ্চিন্ত থাকক, বিটিচিটো মই কেনেকৈ আনি দিম, ময়ো যাদু কৰি আনিম। এই এমপিটো চাওক, বিটিচিটো মই আনি দিম, আনি দিয়াটো মোৰ দায়িত্ব। আপোনালোকে ঠিকি থাকক। আমাৰ কাৰণে এই 4,42,000 ভোটটো বহুত এক্সেছ বিটিচিৰ কাৰণে। 4,35,000 জানে, বিৰাট যথেষ্ট। এই ভোটটো বিৰাট যথেষ্ট। যদি যেনিবা আমি হাৰিছোঁ, অলপ চলপ কমাব পাৰি বিটিচিটো, কিন্তু বিৰাট হাৰিছে যিহেতু কিছুমান ভোট অলপ চলপ ডাইভাৰ্ট হ'ব পাৰে, তথাপিও আমাৰ হাতত 4 লাখত ফলত নাথাকে। আমাৰ হাতত ভোটটো বিটিচিত বিৰাট ফাইট, এইটো চাই থাকক না, একদম নাৰ্ভাছ হ'ব নালাগে। আপোনালোকে যিটো কষ্ট কৰিছে এই কষ্ট কৰাৰ ভোট আমি পাইছোঁ, নোপোৱা নহয়, একদম পাইছোঁ, পাইছে। পাব্লিকে আমাক মৰম কৰিছে, আপোনালোকে যেনেকৈ বিচাৰিছে এনেকৈ পাব্লিকে বিফেক সহায় কৰিছে, নকৰা নহয়, কৰিছে, বিৰাট ভাল, চিন্তা কৰিব নালাগে। আৰে ইমান বছৰ থাকিছে, আৰু 1 বছৰতে আছে, 3 বছৰ মানে 9 মাহ আছে, আৰু 1 বছৰ ধৰি লওক। এইখিনি কথা। তো আপোনালোকে হয়তো এই কোনটো পুলিচ ষ্টেচনত কিমান ভোট পাইছে, পোৱা নাই, সেইটো আপোনালোকে নিজৰ লাইনত কৰি লওক। আৰু যিটো জাগাত পাইছে, সেইটো জাগাত পোৱা নাই, সেইবিলাক গালি গালাজবিলাক নকৰিব, থাকে সেইটোতো।
কোনটো পুলিচ ষ্টেচনত কিমান পাইছে মানে এইবিলাক হিচাপ কৰি নিজৰ ভিতৰত গণ্ডগোল কৰি পেলাই নলবি গম পাইছে চুপ চাপ থাকক ইয়াৰ ওপৰত কোনো কমে দিব নালাগে আহিব পিটিছে যেটো ভোট পোৱা নাই এইবিলাক জাপ মাৰি দিব পিটিছে এইবিলাক আমাৰ খালি জাপ মাৰি দিব চিন্তা নাই তো এইখিনি কথা মুঠতে পলিং ষ্টেচনবিলাক হিচাপ কৰি পেলাই নিজা নিজা ঠিক ঠাক থাকক একো নহয় একো হোৱা নাই বিৰাট ভাল এইটো চেণ্টাৰটো লৈ পেলাই এইটো বেয়া এইবিলাক আমাৰ মাজত আলোচনা কৰি পেলাই কাজিয়া নহ'ব আমি যথেষ্ট ভোট পাইছিলোঁ কিয় পোৱা নাই ইমান ভোট পাই পেলাই আৰু কি পোৱা ইফিফেলে এনেকুৱা পাইছে নেকি ইহঁতক নহয় ইহঁতৰতো মইতো কৈছোঁ না 100ত 10 বা 20% ইয়াৰ ভিতৰত ইহঁতৰ নিজাবগীয়া ইউপিফেল বাকী 80%টো বেলেগক কেনেকে চৰকাৰ চলাব চৰকাৰ বনাব পাৰিব ইউপিফেলে কেনেকে চৰকাৰ বনাব পাৰিব নিজাবগীয়া বোমা ফুটাবা গাহৰি মাংস খাৱা দেখিছে ক'ৰবাত ইহঁতে কিয় চুপচাপ জিকাৰ পিছতো কিয় চুপচাপ ইয়াত কাৰণ আছে নহ'লেতো কিমান বোমা ফুটাই পেলাই কিমান মাছ মাংস খালে কম না তেতিয়া দাও বোমাকো মাতি জানিকো খেলাকে পাৰা বোমা মাতো নিজাবগীয়া কষ্ট কৰি পেলাই যদি জিকিলে হয় ইউপিফেলে হিচাপ নাই বোমা হিচাপ নাই গাহৰি মাছ ইয়াতে বুজিলো बेवहायनो बुजि बिसोरदि बेखौ दाउ अमा जानो हायाखै बांद्राय बमा गावनो हायाखै बेहाय बुजिनानै लाखियो आं बेखौ बुजिनो आवटे जोब्बाय এইবিলাক কথাটো বুজিল বুজিল এইবিলাক কথা ৰহস্য আছে সেইকাৰণে ইমান ফূৰ্তি কৰিব পৰা নাই প্ৰতাপচন্দ আৰু বোমা ইমান ফূৰ্তি কৰাটো দেখা নাই না নহ'লে যেনেকুৱা কৰে গোটেই নিজাবগীয়া কষ্ট কৰি জিকিলে হয় বহুত মাছ মাংস খালে হয় বহুত ডিষ্টাৰ্ব দিলে হয় আমাৰ মানুহটো কাকো ডিষ্টাৰ্ব কৰা নাই এইবাৰ বোমা ফুটা নাই আমাৰ ওচৰত তোমাৰ বাপেৰে খাতি খাতি বোমাটো গাওঁতে হাঁহি পিছত গাওঁতে যোৱা গাৱাকৈ হয় ক'ৰবাত অলপ চলপ খাইছে কিন্তু বহুত কম এইটোকে বুজিলো মনটো ঠিক ঠাক ৰাখক ইহঁতে যে ইমান ফূৰ্তি কৰিব পৰা নাই কাৰণটো কি সেইখিনি কথা মই আৰু বেছি নকওঁ না জাষ্ট না হ'ব না কি কথা পাতে না ঠিকে আছে আপোনালোকে কষ্ট কৰাটো বহুত ভোট পাইছে জানে বিৰাট ভোট পাইছোঁ আমি বিৰাট ভোট পাইছোঁ বিৰাট বহুত ভোট পাইছোঁ হাৰিছে অলপ দুখ লাগে আৰু এইটোতো হয় এইটোতো অলপ দুখটো থাকিব মনত কিন্তু ইমান দুখ কৰিব নালাগে মই কৈছোঁ না আমি আছোঁ মনটো ডাঙৰ কৰি পেলাই ৰাখোঁ আছে চৰকাৰ আহিব পিটিছিলে দেই